এতিয়া গুঠিব লৈছোঁ এখন চাদৰ গুঠিব লৈছোঁ। প্ৰথমে মই এখন কেঁচি লৈ এই লাগি থকা পটিকেইটা কাটি ছেপাৰেট কৰি লৈছোঁ। আৰু ইয়াতে লাগি থকা কিছুমান অলাগতীয়াল সূতা মই কেঁচিৰে কাটি লৈ হাতেৰে আঁতৰাই লৈছোঁ। এই দহিটো গুঠিবৰ কাৰণে অতি সহজ, ঘৰতে অতি সহজে গুঠি ল'ব পাৰি আৰু কোনো ধৰণৰ খৰচ নকৰাকৈ, মানে ইয়াত এটকাও খৰচ নহয়। কাৰণ কিয় ইয়াত এক্সট্ৰা সূতা লগোৱা নহয়, সেইটো খৰচ কমি যায়। আৰু কাপোৰযোৰ একেবাৰে লঘু হয় পিন্ধিবৰ কাৰণে, কাৰণ ইয়াত এক্সট্ৰা সূতা লগোৱা নহয়। এক্সট্ৰা সূতা লগালে কাপোৰযোৰ গধুৰ হৈ পৰে, পিন্ধিবলৈ কেতিয়াবা আমি অশান্তিও পাওঁ, গধুৰ গধুৰ ফিল হয়। কিন্তু এইটো দহি গুঠি ল'লে একদম চিম্পুল আৰু লঘু, একেবাৰে লাইট ফিল কৰা হয়। চাদৰখনতে লাগি থকা সূতাকেইডাল দহি গুঠিবৰ কাৰণে যিডাল সমানে দুভাগ কৰি ল'ব লাগে। দুটা ভাগ কৰাৰ পিছত দুটাতে পাক দিব লাগে আৰু দুটা পাকে সমানকৈ লৈ যিটো ফালে পাকটো খাব সেইফালে পাক খুৱাই লৈ তাৰপিছত শেষত এটা গাঁঠি দি দিব লাগে। দুটা সমান কৰিব লাগে, যিফালে পাকটো খায় গাঁঠি দিব ধুনীয়াকৈ, এটা গাঁঠি দিব। এনেদৰে ভাগ কৰি ল'ব, এনেদৰে ভাগ কৰি ল'ব, দুটা ভাগ সমান কৰি ল'ব ধুনীয়াকৈ। পকাব, পকাই দিব এনেদৰে। এনেদৰে পকাব, পকাই পকাই পকোৱা হৈ গ'ল। দুটা সমান কৰি ল'ব লাগিব। এনেদৰে সমান কৰি লোৱাৰ পিছত যিটো পাকটো খাব এইফালে এনেদৰে খুৱাই দিব লাগে। তাৰপিছত এইফালে গাঁঠি দিব লাগে, এনেদৰে গাঁঠি ধুনীয়াকৈ গাঁঠি আৰু দুটা হ'ব। চাদৰখনৰ দুইটা চাইড গুঠি হৈ গ'ল। এতিয়া মই অলপ পিন্ধি দেখাইছোঁ।